बड'लेण्ड इउनिभार्सिटिनि रेजिस्ट्रार डक्टर सुबुं बसुमतारी आरो क'क्राझार मुलुगसोलोंसालिनि रेजिस्ट्रार दिमासा दैब्रां मुसाहारि बिथां सानैखौ बिबाननिफ्राय बोख्लायनायनि सायाव आसामनि केबिनेट मन्त्रि मानगोनां उरखावगोरा ब्रह्म सारा खुगा बेखेवफैदों। दा गुबै खोथाया जादों मा थांनाय 29 नभेम्बर खालि बड'लेण्ड इउनिभार्सिटिनिफ्राय सेक्रेटारियेटसिम ट्राइबेल स्टुडेन्टसफोरा 6टा जनजातिनो आसाम सोरखार आरो भारत सोरखारा एसटि स्टेटास होनो नागिरनाय आरो लोगोसेयैनो जोंनि काउन्सिलनि CEM हाग्रामा महिलारि सारा NOC हरनायखौ उइथड्र खालामनांगौनि मोनसे रेलि लानाय जादोंमोन। बेवहायनो सानस्लाबनो हायैयाव आनफर्चुनेटलि जितु जाथावनाङै जाथाय एसेम्बलि सिङाव हाबनानै बुफाय सि खालामनाय जाथाया जानानै थांबाय। बे जाथायनि दायखौ जाबसिननानै दिनै रेजिस्टार सानैखौ बिबाननिफ्राय रिलिज होनाय बा बोख्लायनाया मोजां जायाखै आरो जा बायदियै डाइरेक्ट गोसो बायदि रिलिज होदों बिबाननिफ्राय बोख्लायदों एकदमबारे टटेलि रं। माने दायनिगिरि महरै जेबो एभिडेन्सआनो गैया, इनकुवेरिबो खालामाखै, अब्ला बिथांमोना बोरै मोनथिगो जे बिथां सानैया दायनिगिरि होननानै? आरो मोनथिनाय बायदिब्ला इउनिभार्सिटियावबो जेबो एसि मिटिं जायाखै, अब्ला बिथांमोना माबोरै डाइरेक्ट बिबाननिफ्राय बोख्लायनो हाखो? आरोबाव गिदिर मोनसे सोंलुआ बेसो जे दायनिगिरि महरै रेजिस्टार सानैया जादोंब्ला अब्ला भिसिआ मानो दायनिगिरि नङा? भिसिआथ' रेजिस्टारनि देरसिन आरो इउनिभार्सिटि आन्डारनिफ्राय माबा मोनसे आन्दोलन लायोब्ला भिसिनिफ्राय अर्डार नांगौ बा अर्डार लानाय जायो, अब्ला भिसिआ मानो दायनिगिरि जादिया? मानो दायनिगिरि जादिया? मानगोनां हाग्रामा महिलारि सार, नोंथांखौ सार होननानै बुंदों आं। नोंथाङाबो सासे हारिनि थाखाय नांथाबबोनाय मानसि हिसाबै जों सनमान होयो। नोंथाङा जिखुनु खामानि मावाथों मानो लिगेलि माव। गादियाव जिरायनो मोन्दों होननानै, पावार दं होननानै, गोहो दं होननानै अहंकारि टाइपआव बांद्राय दा खामानि मावबाय दा था। नङाब्ला जोंनि BTC-आवबो नेपालनि बायदि अरा जोंगोनखौ रोखायै नुहुरदों। बारा दिन गैलिया, सौफैबाय, मोनफैथारबाय। 30 তাৰিখ নৱেম্বৰত যিটো ঘটনা ঘটিছিল BTC ছেক্ৰেটাৰিয়েটত, তাক লৈ পেলাই বহুতখিনি এটা বিবাদ হৈছে। কিন্তু মই বিচাৰিছোঁ এতিয়া যিটো ইনকুৱাৰী কমিশ্যন বহোৱা হ'ল, কমিশ্যনত সকলোবোৰ তথ্য আহক আৰু দোষী ব্যক্তিয়ে শাস্তি পাওক, সেইটোৱে মই বিচাৰোঁ। আৰু ইয়াত আমাৰ সকলোৱে সহযোগিতা কৰক। কিবা এটা ছাত্ৰ আন্দোলন হৈছিল আৰু মই জনাত এই ছাত্ৰ আন্দোলনত এটা জনগোষ্ঠীৰে নাছিলে, প্ৰায় ট্ৰাইবেল জনগোষ্ঠীৰ ছাত্ৰসকলে স্পণ্টেনিয়াছলি নিজৰ পকেটৰ পৰাই পইচা খৰচ কৰি কিবা প্ৰতিবাদ কৰিবলৈ আহিছিল। কিন্তু তাত মানে আমি নিবিচৰাকৈ এইটো হ'ব নালাগিছিল যে এইটো ছেক্ৰেটাৰিয়েটত ভাঙি ছেক্ৰেটাৰিয়েটত গৈ পেলাই অলপমান ভায়লেঞ্চ কৰা হ'ল। তাৰ কাৰণে তদন্ত দিছে, মই ৱেলকাম কৰিছোঁ, হাতকীয়ে শাস্তি পাওঁ। আৰু ইয়াত এটা ল এণ্ড অৰ্ডাৰ বা ছিকিউৰিটি ব্যৱস্থা, কাউন্সিলৰ ছেক্ৰেটাৰিয়েটক যিটো এটা দ্বিতীয় গেটটো ভাঙি পেলাই ভিতৰত সোমোৱা হ'ল, তাত নিৰাপত্তা যিটো ব্যৱস্থা তাৰো এটা প্ৰশ্ন আহি যায়। কেনেকৈ ফাৰ্ষ্ট গেটটো ভাঙি গ'ল, যেনিবা ছেকেণ্ড গেটলৈকে ভাঙি ছেক্ৰেটাৰিয়েটৰ ভিতৰত সোমাবলৈ কেনেকৈ পালে, ইয়াত ইও এটা চাব লগা কথা। দ্বিতীয়তে কি হয় যে এতিয়া যিহেতু কমিশ্যন বহোৱা হ'ল, যে কমিশ্যনে ৰিপৰ্ট নিদিয়া পৰ্যন্ত কোনো একশ্যনে মানে একচেপ্টেবল নহয় একৰ্ডিং টু দি ল'। যিটো ছাবজুডিচ হৈ গ'ল কমিশ্যনৰ, কমিশ্যনে ৰিপৰ্টহে দিব। এতিয়া যে আমাৰ ৰেজিষ্টাৰ দুজনৰ ওপৰত এটা অভিযোগ উঠিছে তেওঁলোকে স্পনচৰ কৰিছে বুলি, সেইটো মই সত্যৰ ভিত্তিত মানে আধাৰিত বুলি মই নাভাবোঁ। কাৰণ ছাত্ৰবিলাকে কম্পাউণ্ডৰ বাহিৰত গৈ আন্দোলন কৰা পৃথিৱীত অকল বডলেণ্ড ইউনিভাৰ্চিটি বা কোকৰাঝাৰ কলেজতে হোৱা নাই, পৃথিৱীত এইবিলাক আন্দোলনটো দেখি আছে। তাৰ কাৰণে কোনোবা ৰেজিষ্টাৰ প্ৰিন্সিপাল বা ভাইচ চেঞ্চেলৰ দোষী হ'বই নোৱাৰে, কাৰণ তেওঁলোকৰ ৰেছপনচিবিলিটিটো কম্পাউণ্ডৰ ভিতৰত। এতিয়া যদি সঁচাকৈ ৰেজিষ্টাৰসকলে তাৰ কাৰণে দোষী হয়, তেতিয়া BC-য়ে কিয় নহয়?
কাৰণ ৰেজিষ্টাৰৰ ওপৰত ভিচি আৰু ইউনিভাৰ্চিটি কম্পাউণ্ডৰ ভিতৰত যদি আন্দোলন কৰিব দিছিলে ভিচি পাৰ্মিশ্যন দিব লাগিব, ৰেজিষ্টাৰে পাৰ্মিশ্যন দিব লাগিব। আৰু ভাইলেন্সটো যিহেতু কম্পাউণ্ডৰ ভিতৰত হোৱাই নাই, আজি এই দুজন মানে ৰেজিষ্টাৰক যে অব্যাহতি দিয়া হ'ল, এইটো ভিচিয়ে দুটা ইউনিভাৰ্চিটি ভিচিয়ে দিছে। তো কিহৰ আধাৰত দিছে মই ক'ব পৰা নাই, কাৰণ প্ৰাথমিক দায়িত্ব হিচাপে ভিচিবিলাকে উইদিন ইউনিভাৰ্চিটি তদন্ত বহাব পাৰিলেহেঁতেন তেওঁলোকৰ নিজাববীয়া, যদি এনেকৈ হৈছে নেকি। কিন্তু এইটো নবহালে আৰু তেওঁলোকে এতিয়ালৈকে দোষী হোৱা নাই। কোন ভিত্তিত কি ৰিজনত তেওঁলোকক অব্যাহতি দিয়া হ'ল, একশ্যন লোৱা হ'ল, কাৰণ এই কমপ্লেইনৰ পিছতে একশ্যন লোৱা হ'ল, সেইটো প্ৰমাণে হোৱা নাই। সেইটো মই আইনগতভাৱে হৈছে বুলি নাভাবোঁ। তেওঁলোকে তদন্ত এটা কমিটি কৰি পেলাই তদন্ত কৰিব পাৰিলেহেঁতেন, আৰু এইটো কৰা নাই। আৰু তেওঁলোকেতো ৰেজিষ্ট্ৰাৰ হোৱা ব্যক্তি হয়, তেওঁলোকে ইয়াৰ পৰা গৈ পেলাই প্ৰিন্সিপাল পষ্টত বহি পেলাই আৰামত থাকিব পাৰে, তেওঁলোকৰ কাৰণে কোনো ক্ষতি নাই। কিন্তু ইছ্যুটো যিহেতু এটা আন্দোলনৰ লগত জড়িত হৈ গ'ল, তাৰ ওপৰত আজি কমিশ্যনো বহোৱা হ'ল। কমিশ্যন অহাৰ লগে লগে, নটিফাই হোৱাৰ লগে লগে ছাবজুডিচ হৈ যায় কমিশ্যনৰ আণ্ডাৰত, কোৰ্টৰ আণ্ডাৰত নহয়, কমিশ্যনৰ আণ্ডাৰত। এতিয়া অন্ততঃ কমিশ্যনৰ হিয়াৰিং প্ৰচেছটো সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকে অফিচত আহিব নোৱাৰে, সেইটো অৰ্ডাৰটো বেলেগ আছিলে। কিন্তু কমিশ্যনৰ পৰা আহিব লাগে যিকোনো অৰ্ডাৰ, যিহেতু তেওঁলোকে এতিয়া কমিশ্যনৰ আণ্ডাৰৰ এটা ছাবজেক্ট হৈ আছে তেওঁলোকে, কিন্তু কমিশ্যনৰ পৰা কোনো অৰ্ডাৰ অহা নাই। এইটো মই খুব মানে আইনগতভাৱে হৈছে বুলি মই নাভাবোঁ। আৰু মই ভাবোঁ যে যিয়ে নহওক দোষী ব্যক্তিয়ে শাস্তিটো পাওক। আজি বড়োলেণ্ড ইউনিভাৰ্চিটিত আমাৰ ইচিও আছে, আৰু ইচি মিটিং বহা নাই, ইচি এপ্ৰুভেলৰ প্ৰয়োজন আছিলে। এইবিলাক ডিচিশ্যন ভিচি এজনে এইটো অকলে ডিচিশ্যন ল'ব নোৱাৰে। আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটিত ইচিয়ে নাই, ইচি গঠনো হোৱা নাই। যিয়ে নহওক মোৰ ব্যক্তিগত দিশৰ পৰা মই জাষ্ট যিটো দেখিছোঁ এইটো কৈছোঁ। মানে একশ্যনটো গ'ল, তাৰ মানে এই ব্যক্তিসকলৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে কি কৰে। মই কিন্তু ইউনিভাৰ্চিটিবিলাকত ৰাজনৈতিক হস্তক্ষেপটো নিবিচাৰোঁ, আৰু আমি 5টা বছৰত কোনোদিন হস্তক্ষেপো কৰা নাছিল। ইউনিভাৰ্চিটি হিচাপে চলিব লাগে, আৰু তেওঁলোকে যদি দোষী, কমিশ্যনে যদি তেওঁলোকক দোষী সাব্যস্ত কৰে, কি ব্যৱস্থা বা কি শাস্তি দিব লাগে তাত ক'ব লগা একো নাই। কিন্তু এটা ৰং ডিচিশ্যন যদি হৈ যায়, ৰং জাজমেণ্ট যদি হৈ যায়, সেইটো এটা প্ৰেচিডেন্স হৈ থাকে। মই ক'ব লগা নাই, মই এপিল কৰিবও যোৱা নাই, কিন্তু গোটেই দিশটো যিটো দেখিছোঁ এইটোৱে কৈছোঁ। আৰু এই ইউনিভাৰ্চিটি দুটাটো আমাৰ প্ৰিমিয়াৰ ইনষ্টিটিউশ্যন হয়। আজি মানে ইয়াত বিভিন্ন ৰাজনৈতিক চিন্তাধাৰাৰ ব্যক্তি আহিব পাৰে, বা কোনোবা নন পলিটিকেল টোটেলি নিউট্ৰেল মানুহ আহিব পাৰে। কিন্তু ইউনিভাৰ্চিটিটো আমি যেনেকৈ বিচাৰোঁ, পলিটিচিয়ানবিলাকে যেনেকৈ বিচাৰোঁ, এনেকৈ যদি চলাব বিচাৰে, তেতিয়া এইটো ইউনিভাৰ্চিটি হৈ নাথাকে, শিক্ষা অনুষ্ঠান হৈ নাথাকে। এই শিক্ষানুষ্ঠানটো শিক্ষানুষ্ঠান হিচাপে চলিবলৈ দিয়ক, সেইটোৱে মই